নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। তদুপৰি এই কৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। নৱবৰ্ষৰ উদযাপনৰ নামত একাংশ চূড়ান্ত অসভ্যালী কৰ্তব্যৰত আৰক্ষী মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড। এটা ঘটনাৰ বিৱৰণ শুনিলে স্তম্ভিত হৈ পৰিব আপুনিও। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ উদযাপনৰ নামত একাংশৰ চূড়ান্ত অসভ্যালী কৰ্তব্যৰত আৰক্ষীক গুৰুলিকৈ প্ৰহাৰ কৰে দুই উদণ্ড যুৱকে। তেতুলৈকে সুৰা গিলি বয়োজ্যেষ্ঠ মহিলাকো দুৰ্ব্যৱহাৰ কৰে। এটা কৰ্তব্যৰত আৰক্ষীক ৰাজপথত চুচৰাই উপৰ্যুপৰি প্ৰহাৰ কৰে। দুই উদণ্ড যুৱক ঢকুৱাখানাৰ প্ৰণৱ দাস আৰু আফতাব আলী। মহানগৰীৰ পাথৰকুঁৱৰীত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুই উদণ্ড যুৱকৰ বিৰুদ্ধে সাতগাঁও থানাত ৰুজু কৰা হৈছে গোচৰ। এটা নৱবৰ্ষৰ উদযাপনৰ নামত একাংশৰ চূড়ান্ত অসভ্যালী কৰ্তব্যৰত আৰক্ষীক এটা গুৰুলিকৈ প্ৰহাৰ কৰে দুই উদণ্ড যুৱকে। তেতুলৈকে সুৰা গিলি বয়োজ্যেষ্ঠ মহিলাকো দুৰ্ব্যৱহাৰ কৰে। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। বছৰৰ পহিলা দিনটোতেই ভয়ংকৰ বিস্ফোৰণ, আৰক্ষী থানাৰ সমীপতেই কাৰ ভয়ংকৰ কাণ্ড। দিব লৈছে এটা ব্ৰেকিং নিউজ। বছৰৰ পহিলা দিনটোতেই ভয়ংকৰ বিস্ফোৰণ, আৰক্ষী থানাৰ সমীপতেই বিস্ফোৰণৰ ঘটনা। থানাৰ পাছফালৰ পৰা জাবৰৰ দমত সংঘটিত হৈছে এই বিস্ফোৰণ। এটা বিস্ফোৰণত ক্ষতিগ্ৰস্ত সেনাৰ চিকিৎসালয়। হিমাচলৰ নালাগড় আৰক্ষী থানাৰ সমীপতেই এই বিস্ফোৰণ সংঘটিত হয়। বৰ্তমান পৰ্যন্ত কোনো লোক হতাহতি হোৱা নাই। শীৰ্ষ আৰক্ষী কটকটীয়া নিৰাপত্তাত সমগ্ৰ অঞ্চল। এটা বছৰৰ পহিলা দিনটোতেই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। আৰক্ষী থানাৰ সমীপতেই বিস্ফোৰণৰ ঘটনা। এটা থানাৰ পাছফালৰ জাবৰৰ দমত সংঘটিত হৈছিল এই বিস্ফোৰণ। পৰৱৰ্তী খবৰ। ৩ জানুৱাৰীত ৰাজ্যত হ'ব এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযান। বছৰৰ পহিলা দিনটোতেই বেদখলকাৰীক সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নতুন বছৰত ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। বছৰৰ পহিলা দিনটোতেই বেদখলকাৰীক সকিয়নি মুখ্যমন্ত্ৰীৰ। ৩ জানুৱাৰীত ৰাজ্যত হ'ব বৃহৎ উচ্ছেদ অভিযান। অসমত বনভূমিৰ পৰা 1,45,000 বিঘা বেদখলমুক্ত হৈছে। বন বিভাগৰ ভূমি অধিক সুৰক্ষিত হৈ আছে ৰাজ্যত। এটা কাজিৰঙাৰ চিৰিয়াখানাকে ধৰি বনভূমি হ'ব অধিক সুৰক্ষিত। ভূমি বেদখল কৰা কোনো লোক সাৰি নাযাব ৰাজ্যত। এটা নতুন বছৰত ৰাজ্যত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। বছৰৰ পহিলা দিনটোতেই বেদখলকাৰীক সকিয়নি মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ। খিলঞ্জীয়া মুছলমানৰ পৰা মুখ্যমন্ত্ৰীয়ে বিচাৰিলে সহায়। বংগীয় মুছলমানৰ পৰা অসমখনক বচাবলৈ খিলঞ্জীয়া মুছলমানে কৰক বিশেষ কাম, নহ'লে ধৰ্মীয় সম অধিকাৰৰ পৰা বঞ্চিত হ'ব সকলো মুছলমান। কি প্ৰসংগত পহিলা জানুৱাৰীতেই মুখ্যমন্ত্ৰীয়ে দিলে এই বিস্ফোৰক তথ্য। আপোনালোকক সবিশেষ জনাই আছো। খিলঞ্জীয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ আহ্বান। পহিলা জানুৱাৰীতেই খিলঞ্জীয়া মুছলমানক মুখ্যমন্ত্ৰীৰ অনুৰোধ। হিন্দু প্ৰধান অঞ্চলত গোমাংসৰ ব্যৱসায় বন্ধ কৰক। ঈদৰ সময়ত 18 আৰু 20,000 গো নিধন কৰিলে হিন্দুৱে বেয়া পায়। হিন্দু প্ৰধান অঞ্চলত লাভচেহাত বন্ধ কৰক। এই ক্ষেত্ৰত সৰব হওক খিলঞ্জীয়া মুছলমান। ধুবুৰী বৰপেটা গোৱালপাৰাত আমি এতিয়া মাইনৰিটি। এনে কাৰ্য বন্ধ হ'লেহে হিন্দুসকলে সাহস পাব। খিলঞ্জীয়া মুছলমান সজাগ হ'লেহে সম অধিকাৰ পাব সকলোৱে। এটা ধৰ্মীয় মেৰু বান্ধিবলৈ খিলঞ্জীয়া মুছলমানে সহায় কৰিব লাগিব, নহ'লে অসমখন কেতিয়াও শান্তি নহ'ব। এটা খিলঞ্জীয়া মুছলমানক লৈ মুখ্যমন্ত্ৰীৰ এই বৃহৎ আহ্বান। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। ৰাজ্যবাসীলৈ 33টা নৱবৰ্ষৰ উপহাৰ ঘোষণা। অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব এতিয়া 8,000কৈ টকা। নামকৰ্তন হোৱা মহিলাই নাপাব ধন। ফেব্ৰুৱাৰী 20 তাৰিখে লাখ লাখ মহিলাই লাভ কৰিব এই ধন। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীলৈ 33টা নৱবৰ্ষৰ উপহাৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ডাঙৰ উপহাৰ।
অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। এটা ফেব্ৰুৱাৰী 20 তাৰিখে লাভ কৰিব এই ধন। বহাগ বিহুৰ পূৰ্বেই লাভ কৰিব এই ধনৰাশি। বৃদ্ধ পেঞ্চন 400 টকালৈ বৃদ্ধি কৰা হৈছে। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ। চলিত বৰ্ষত 2 লাখ পদত নিযুক্তিৰ ঘোষণা কৰে। ফেব্ৰুৱাৰী মাহৰ পৰাই ছাত্ৰৰ বাবে বাবু আঁচনিও আনিব। এটা প্ৰতিজন ছাত্ৰই লাভ কৰিব 2,000কৈ টকা। পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব এই ধন। গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 1,000কৈ টকা। এটা 4 লাখ টকাৰ উপাৰ্জনৰ কম পৰিয়ালে লাভ কৰিব এই ধন। নৱবৰ্ষৰ প্ৰথম দিনটোতেই ছাত্ৰলৈ এই আঁচনি ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা বিদেশী চিনাক্ত হ'লে এসপ্তাহৰ ভিতৰত কৰা হ'ব পুছবেক। পৰৱৰ্তী খবৰ 2000 বাংলাদেশীক পুছবেক কৰা হৈছে। নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যবাসীক অভাৱনীয় বাণী মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰিলে এসপ্তাহৰ ভিতৰত কৰা হ'ব এতিয়া পুছবেক। দিব লৈছে এটা ব্ৰেকিং আপডেট। 2000 বাংলাদেশীক পুছবেক। বিদেশী লুকাই থাকিব নোৱাৰিব অসমত। বিদেশী চিনাক্ত হ'লে এসপ্তাহৰ ভিতৰত কৰা হ'ব পুছবেক, যাতে ন্যায়ালয়ৰ কাষ চাপিব নোৱাৰে বিদেশীয়ে। বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰিলেই কৰা হ'ব এতিয়া পুছবেক। নৱবৰ্ষৰ প্ৰথম দিনাই বিদেশী নাগৰিকক লৈ কঠোৰ এতিয়া চৰকাৰ। মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক দিলে অভয়বাণী। এটা 2000 বাংলাদেশীক পুছবেক কৰা হ'ব। বিদেশী লুকাই থাকিব নোৱাৰিব অসমত। পৰৱৰ্তী খবৰ ইচ্ছাকৃতভাৱে যুৱতীৰ হিজাব খুলিছিল নীতিশ কুমাৰে। যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে নীতিশ কুমাৰ। তিনি ৰাজ্যত গোচৰ ৰুজু কৰাৰ পাছতেই বাঢ়িছে বিপদ নীতিশ কুমাৰৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। ইচ্ছাকৃতভাৱে যুৱতীৰ হিজাব খুলিছিল নীতিশ কুমাৰে। মুছলমান সমাজক লজ্জানত কৰিব বিচাৰিছিল নীতিশ কুমাৰে। তিনি ৰাজ্যৰ পাছত পশ্চিম বংগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰত ভয়ংকৰ তথ্য দি গোচৰ দিলে শ্বাহজাহাদাই। যিকোনো মুহূৰ্ততে এতিয়া গ্ৰেপ্তাৰ হ'ব পাৰে নীতিশ কুমাৰ। কলিকতাৰ ইকবালপুৰৰ থানাত গোচৰ ৰুজু কৰে SK শ্বাহজাহাদাৰ। এটা উত্তৰাখণ্ডৰ ঝাৰখণ্ডতো গোচৰ ৰুজু কৰে নীতিশ কুমাৰৰ বিৰুদ্ধে। যুৱতীক ৰাজহুৱা নিৰ্যাতন চলোৱাৰ অভিযোগ এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। ইচ্ছাকৃতভাৱে যুৱতীৰ হিজাব খুলিছিল নীতিশ কুমাৰে। মুছলমান সমাজক লজ্জানত কৰিব বিচাৰিছিল নীতিশ কুমাৰে। তিনি ৰাজ্যৰ পাছত পশ্চিম বংগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া গোচৰ ৰুজু কৰা হয়। পৰৱৰ্তী খবৰ মুছলমানৰ অধিক সন্তান জন্মক লৈ নৱবৰ্ষত কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ। অধিক সন্তান থাকিলে লাভ কৰিব পাৰে চৰকাৰী চাকৰি আৰু অন্যান্য সুবিধা। সবিশেষ জনাই আছো আপোনালোকক। অসমৰ সংখ্যালঘু জনসংখ্যাক লৈ নতুন সিদ্ধান্ত। মুছলমানক সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ। এটা সন্তানে সীমাবদ্ধ নাথাকিব হিন্দু পিতৃ মাতৃৰ। পাৰিলে 2টা বা 3টা সন্তান জন্ম দিয়ক হিন্দুসকলে। মুছলমানক সন্তান হ্ৰাস কৰিবলৈ পৰামৰ্শ মুখ্যমন্ত্ৰীগৰাকীৰ। 7-8টা পৰিৱৰ্তে সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। সংখ্যালঘু অঞ্চলত জনসংখ্যা বৃদ্ধিক লৈ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অধিক সন্তান থাকিলে লাভ নকৰিব পাৰে চৰকাৰী সুবিধা, লাভ নকৰিবও পাৰে চৰকাৰী চাকৰি। মুছলমানক সন্তানৰ সংখ্যা হ্ৰাস কৰিবলৈ পৰামৰ্শ।